আজি আমাৰ আলহী আহিছিলে আলহী আহি পিনি পকৰি খালে পকৰি খাই পিনি এটা সমিধান এটা দিছে সমিধানটো আমি শুনোচোন সমিধানটো দিয়া হৈ গ'ল অলৰেডি পকৰি একদম মজা লাগিছে মোক নবৌয়ে ক'লে কি শংকৰ দোকানৰ পৰা লৈ যাব লাগে মই বোলো শংকৰ দোকানৰ পকৰি নাখাওঁ বনোৱাহে খাম ঘৰত বনোৱা কেনেকৈ বনোৱা খাবাচোন দেখাই দিয়া ঘৰত বনোৱা পকৰিটোহে খাম শংকৰ দোকানৰ মানে কি কেতিয়াবা ভাল হয় কেতিয়াবা মানে কিবা পচা গোন্ধ এটা পাওঁ মই সেইটো কাৰণে বেয়া পাওঁ তাত মছলা ব্যৱহাৰ কৰে বেছিকৈ হোটেলবোৰত পকৰিত মছলা ব্যৱহাৰ কৰিব লাগে নৰ্মেল আৰু বেচন দি দিয়া পিঁয়াজ অকণমান কাটি দিয়া আদা পাদা দি দিয়া তাৰপৰা গৰম তেলত এনেকৈ আঙুলিটো লৈ টুপুৰ দি দিয়া আৰু হৈ গ'ল পকৰি মজা চাহ দিয়া কথা ভাওনাত গীত দিব পাৰি নেকি এই দোকানখন পকৰি চকৰি এনেকুৱা দোকান কি কোৱা এটকাত কেইটা দিব পাৰি তোমাক দিয়া হেৰি দিয়া এটাকেহে পাৰিব চাইজটো চাই অকণমান সৰু কৰিলে দুটাকে দিব লাগিব 3/4 কৰিলে বেয়া হ'ব নেকি চাইজটো ভাল হ'ব আৰু এইটো আগতে আমি ৰাসত আহিলে ফুলৰি বুলি কওঁ ফুলৰি আমি ৰঙালাও বাকলি কোমোৰা বাকলি লাও বাকলি চব তুমি পিচি দিয়া নহৰু দুফুট দি দিয়া আদা অকণমান দি দিয়া পিচি দিয়া হৈ গ'ল চাটনি হৈ গ'ল না হৈ গ'ল ৰঙালাও গুটিটো পেলাই নিদিয়ে খাই দিয়ে ৰঙালাও গুটিটো B17 নে ডক্টৰ কোৱা মতে কিবা ভিটামিন B17 মই ফেচবুকত মানে এটা পেজ পাইছিলোঁ তাত মই পঢ়িছিলোঁ সেই B17টো কি মানে যি মানুহে যে কেঞ্চাৰ বুলি কৈ থাকে কেঞ্চাৰটো কোনো ৰোগেই নহয় সেইটো এটা ভিটামিন কম হোৱাৰ কাৰণে মানুহজনৰ সেইটো হয় সেইটো এটা মানে সেই ভিটামিন কম হোৱা মানে ৰোগ সেইটো মানে ডাঙৰ কৰি দিয়ে একদম কেঞ্চাৰ আমি যিখিনি যাৱতীয় বস্তু খাব লাগে আমি নাখাওঁ যিবোৰ আমাৰ বাৰীত হয় তাৰপৰা এইটো কি আমলখি তাৰপৰা শিলিখা সেইবিলাক বস্তু আমাৰ বতৰৰ ফল বতৰত খাব লাগে বুলি যে কয় যে সেইটো কাৰণেই খাব লাগে সেইবিলাকত বহুত পৰিমাণে এই ভিটামিনবিলাক থাকে আলমণ্ড খাব লাগে আমাৰ ৰঙালাও গুটি তাৰপৰা আৰু কিবা কোমোৰা গুটি নিচিনা কিবা এটা পায় সেইটো কি গুটি জানো বজাৰত কিনিবলৈ পোৱা যায় তাৰপৰা পিস্তা বাদাম সেইবিলাক খাব লাগে সেইবিলাকত খেজুৰ সেইবিলাক খাব লাগে খিচমিচ এইবিলাক খাব লাগে